खुलुमबाय स्टुडियो आं रबिन बसुमतारी फिन आरोबाव इउ पिपल दलनि जयनिं हाबाफारि जमदुवार बेयाव बिपिएफ दलनि गेदेर खहा जमदुवार बेयाव इउ पिपल दलनि थादनाय गैयै जयनिं हाबाफारि बिसायख'थिनि सिगां इउ पिपल दलनि जयनिं हाबाफारिया सोलिगासिनो दं। जमदुवार बेयावनि सिङाव थानाय बासुगुरि गामियाव इउ पिपल दलनि जयनिं हाबाफारि जानानै थाङो। इउ पिपल दलनि बिजाथि फोसावनाय लोगो लोगो गुबुन गुबुन दलनिफ्राय इउ पिपल दलाव जयेन जानाया बे समाव सोलिगासिनो दं। गासै रायजो राजाफोरानो प्रमद बर' दैदेननाय इउ पिपल दलखौनो फिन सरकाराव लाबोफिननो थाखाय इउ पिपल दलाव जयेन जागासिनो थानायखौ जों बे समाव नुनो मोनगासिनो दं। गुबुन गुबुन सानफोरनि बायदिनो दिनैबो जमदुवार बेयावनिनो सिङाव थानाय बासगुरि गामियाव इउ पिपल दलनि मोनसे जयनिं हाबाफारि जानानै थाङो। गुबैयै बिपिएफ दलनि गासै 100निबो बांसिन सोद्रोमाफोरा दिनै इउ पिपलनि बिजाथि सरनजित बसुमतारीजों इउ पिपल दलाव जयेन जादों। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াতে আমাৰ ভোজগুৰি একটি গাঁৱত আজি আমাৰ জয়নিং প্ৰগ্ৰাম আছিলে। ইতিমধ্যে বিভিন্ন জনগোষ্ঠীৰ পৰা ইয়াতে আজি 130 জন মান আমাৰ ইয়াত দলত যোগদান কৰিলে আৰু স্পেচিয়েলি ক'বলৈ গ'লে বিপিএফ আৰু বিজেপিৰ পৰা যোগদানখিনি হৈছে আৰু এই যোগদানৰ দ্বাৰা আমি ইতিমধ্যে এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে এইবাৰ জমদুৱাৰ সমষ্টিত আমাৰ যিজন কেণ্ডিডেট ইউপিপিএল দলৰ যিজন কেণ্ডিডেট চৰণজিৎ বসুমতাৰী বিনা তাৰমানে প্ৰতিদ্বন্দ্বিতাই ইতিমধ্যে অলৰেডি জিকি আছে আৰু যদি আমি তাৰমানে মিটিং তেনেকৈ চাই আছোঁ যে মিনিমাম 10,000 ভোটৰ মাৰ্জিনত আমি হয়তো আগুৱাই যাই জিকিব পাৰিম। বিপিএফ দলৰ কেণ্ডিডেট হয়তো বিদেশী কেণ্ডিডেট হয়। আমি ক'বলৈ গ'লে যে আমাৰ জমদুৱাৰ সমষ্টিৰ বাসিন্দা নহয় তেওঁ তাৰমানে এনেকুৱা হয় তাৰমানে এটা তাৰমানে বাল্টিত যদি কেইটামান তোমাৰ বেকুলি থৈ দিয়া যায় সি যেনেকৈ লাভ হয় তেনেকুৱা তাৰমানে ভাল লাভ পাৰি আছে। কিন্তু আমাৰ জমদুৱাৰত কোনো তাৰ প্ৰভাৱ নপৰে। আমি ইতিমধ্যে গম পাইছোঁ তেওঁৰ বিষয়ে আমাৰ জমদুৱাৰত আমি মিটিং কৰি আছোঁ বা ঘূৰি ফুৰি আছোঁ। উইলিয়াম নাৰ্জাৰীৰ কোনো তাৰমানে আমি চাপ চিন আমি দেখিবলৈ পোৱা নাই। তেওঁ কেনেকৈ কয় যে আমি জিকিম। বিজেপিত আমাৰ নাহি জমদুৱাৰ সমষ্টি বিজেপি ক'ত আছে? বিজেপি দলটো আমি রাহুল নার্জারির কি নামটো শুনা হয়ে পাইছে। বিজেপির সমর্থন বা বিজেপি আমার ইয়াতে ক'বলৈ গ'লে নাই। বিজেপি আমার কাৰণে কোনো ফেক্টর নহয়। ফেক্টরটো আমাৰ কাৰো লগতে নহয়। আমি অলরেডি বহুত মার্জিনত আমি জিকি ইয়াতে আমাৰ বিপিএফ আৰু বিজেপিৰ কোনো ইয়াতে ফেক্টরি নাই। জমদুৱাৰ সমষ্টিত স্পেচিয়েলি আমি এইবাৰ ইউপিপিএল দলৰ কেণ্ডিডেট আমি বিপুল ভোটত আমি জিকি যাম আৰু ইউপিপিএল দলৰ যিজন কেণ্ডিডেট আপোনালোকে গম পায় তেওঁ তাৰমানে তেওঁ এনেকুৱা তাৰমানে নিট এণ্ড ক্লিন এজন কেণ্ডিডেট তাত তাৰমানে এটা খুঁত তাৰমানে ওলাবলৈ কোনো এতিয়া বিপিএফ বা বিজেপিৰ সৎসাহস নাই তেওঁ এটা খুঁত ওলাবলৈ। আমি এনেকুৱা এজন মানুহৰ কেণ্ডিডেট পাইছোঁ যে এইবাৰ কোনো অংক নাই তাৰমানে এইবাৰ আমি ইউপিপিএল দলৰ পৰা বা যিজন কেণ্ডিডেট বিনা প্ৰতিদ্বন্দ্বিতাই জিকি যাব।